এটা কথা আপোনালোকে প্ৰত্যেকজনে জানে যে ভগৱানে যি কৰে ভালেই কৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক এৰি থৈ গৈছে নেকি? যদি আপোনাক কোনোবাই এৰি থৈ গৈছে, আপুনি দুখত আছে নেকি? তেন্তে শুনক, আপোনাক যদি কোনোবাই এৰি যাব পাৰিছে, আপোনাক যদি কোনোবাই পাহৰি যাব পাৰিছে, তেন্তে আপুনি কিয় পাহৰিব নোৱাৰে? কোনোবাই যদি আপোনাক এৰি থাকিয়েই যদি সুখী হৈছে, তেন্তে সুখী হ'ব দিব তেওঁ। তাইক বা তাক যিহেতু আপুনি ভাল পায়, গতিকে আপুনি তাইৰ সুখতে সুখী হওক। আপুনি যিহেতু ভাল পায়, গতিকে তাৰ বা তাইৰ সুখৰ বাবে ত্যাগ দিব পাৰিবই লাগিব। বহুতৰ এটাই দুখ যে সি বা তাই মোক এৰি থৈ গ'ল। ইমানকৈ চিন্তা কৰি নাথাকিব। ভগৱানে যি কৰে ভালৰ বাবেই কৰে। হয়তো তাৰ বা তাইতকৈ ভাল মানুহ আপোনাৰ জীৱনলৈ আহিব। গতিকে বিশ্বাস ৰাখক আৰু কৰিবলগীয়া কামবোৰ কৰি যাওক, জীৱনটোত আগুৱাই যাওক। এতিয়া হয়তো আপোনাৰ জীৱনত কোনো নাই, এদিন নহয় এদিন হয়তো আহিব আপোনাৰ জীৱনলৈ ৰাজকুমাৰ বা ৰাজকুমাৰী। যিজন মানুহ বা যিজনী মানুহে এটা সম্পৰ্ক ভালদৰে ৰাখিব নোৱাৰিলে, তেওঁ আপোনাৰ লগত জীৱনটো কেনেকৈ থাকিব? শেষত আপোনালোকক কওঁ যে যোনে আপোনাৰ জীৱনৰ পৰা যাব বিচাৰিছে তেওঁক যাব দিব, আৰু যোনে আপোনাৰ জীৱনত আহিব বিচাৰিছে তেওঁক সদায় স্বাগতম। সোণৰ সজাত ৰাখিলো, মৰমেৰে পালিলো, প্ৰকৃতি উৰি যাব বুলি ভবা নাছিলো।